আৰু এইখন কলেজত বিশেষকৈ আজি 6 বছৰেই বহুত কষ্টৰ মাজেৰে এইখন কলেজ চলোৱা হৈছে। টকা পইচাৰ ফালৰ পৰা আমাৰ প্ৰেছিডেণ্ট নিজেই এই গোটেইবিলাক তেওঁ নিজে স্পনচৰ কৰিছে। খুব ধন্যবাদ। এই এলেকাৰ ভিতৰত এনেকুৱা এখন কলেজ আমাক লাগে। এই জেগাত এই অঞ্চলৰ ৰাইজে এইটো বিচাৰিছে আৰু সেই অনুপাতে ৰাইজৰ আশীৰ্বাদ অনুপাতে এখন কলেজ প্ৰতিষ্ঠা কৰা হ'ল। গতিকে ইয়াত আমি আশা ৰাখিছোঁ মিডিয়াৰ যোগেদি হওক বা যোনধৰণে যিয়ে নহওক ৱেল উইচাৰ্ছ যিসকল আছে তেখেতসকলে যাতে আমাৰ এই গোবিন্দ বসুমতাৰীৰ এই কলেজখনৰ যাতে মানে দ্ৰুত উন্নতিৰ কাৰণে যাতে চবেই কামনা কৰে আৰু ইয়াত চবেই যাতে আমাক সমৰ্থন দিয়ে তাৰ কাৰণে আমি চবকেই ৰাইজক বা মিডিয়াৰ যোগেদি যাতে আমাৰ এইখন কলেজৰ কাৰণে বিশেষ এটা আৰ্থিক অনুদানৰ ফালৰ পৰাই হওক বা গভৰ্ণমেণ্ট পৰ্যায় পোৱালৈকে যিখিনি কৰিবলৈ কৰণীয় আছে এইখিনি যাতে ৰাইজৰ ফালৰ পৰা সহায় সহযোগিতা পাই থাকোঁ এইখিনি আশা ৰাখিছোঁ। আজিৰ যিটো নেকি প্ৰগ্ৰাম এই প্ৰগ্ৰামত আমি গছ পুলি ৰোৱা প্লেণ্টেশ্যনৰ প্ৰগ্ৰামটো ৰাখিছোঁ আৰু প্লেণ্টেশ্যন প্ৰগ্ৰামটো আমি আমাৰ গোবিন্দ বসুমতাৰী কলেজৰ প্ৰেছিডেণ্ট তথা স্পনচৰাৰ মাননীয় শ্ৰীযুত মাৰ্জিত বসুমতাৰী ছাৰৰ থ্ৰুতে আমি আজিৰ যিটো প্লেণ্টেশ্যন প্ৰগ্ৰাম এইটো আমি ইন'গ্ৰেট কৰিলোঁ আৰু মোটামুটি আমি তাতে কেইটামান গছপুলি ৰুলোঁ। যাতে গছপুলি ৰোৱাৰ উদ্দেশ্যটো হ'ল যাতে আমি সবুজ বা গ্ৰীণ ৱৰ্ল্ডত যাতে থাকিব পাৰোঁ, সকলোৱে যাতে ভাল এটা এনভাইৰনমেণ্ট পাওঁ, তাৰ কাৰণে ভাল এটা পৰিৱেশ পৰিৱেশটো পাব পাৰে তাৰ কাৰণে আমি এই প্ৰগ্ৰামটো ৰাখিলোঁ। কোনটো দিনত যাতে আমি এই কলেজৰ ভাল এটা কাম কৰিব পাৰোঁ, যিটো নেকি প্ৰয়োজন লাগতীয়া বস্তু এই লাগতীয়া বস্তুবিলাক ইমিডিয়েটলি যাতে ফুলফিল কৰিব পাৰোঁ। বিশেষকৈ আমি আজিৰ মিটিঙত ষ্ট্ৰেছ দিছোঁ কলেজৰ যিটো নেকি এফিলিয়েশ্যন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত এফিলিয়েশ্যন ল'ব লাগে, এই এফিলিয়েশ্যনৰ কাৰণে আলোচনা কৰিলোঁ।